হেৰি তোমাৰ চাগে যথেষ্ট কষ্ট হৈছে ন? নাই হে ভাতকেইটা ৰান্ধোতে আৰু কিনো কষ্ট হ'ব। আয়ো হেৰি মানে কোন আহিলে বাৰু এই ৰাতিখন? সোমাবলৈ দিয়ক। হেত টেকা নালাগে অ। কি গম পাইছে অ? তো তাৰ পৰা আহি আকৌ এইটো ষ্টেপ পালি যে। মই মানে এক ষ্টেপকে একো ওপৰ পামগে, সেইটো ঠাণ্ডাত আছো আৰু। সেইবিলাক বাদ দে, গৰমটো কমিল। তই এতিয়া যা তই। ঐ নাই বা এইডাল ৰ'দত মই ওলাব নোৱাৰিছো। নাই হয় এই ৰ'দটো দেখিছা? এনেকুৱা ৰ'দত ওলালে স্কিন একদম গ্ল' হৈ যায়। কি হলো? মুকুতা দাহঁতৰ কথা ভাবি হাঁহি উঠিছে বুজিছা। কিনো? মই মানে কল্পনা এটা কৰি দিলো। কি? এই মুকুতা দা আৰু লাভলী সংসাৰখনত এতিয়া কিন্তু এটা বেনিফিট আছে দেই। কি? মানে ধৰা মুকুতা দা যেনিবা কেতিয়াবা টান নৰিয়াত পৰিলে নিজৰ বুলি, ধৰা খাবলৈ কবলৈ মন নকৰে, তেতিয়া লাভলী এনেকে ধুনীয়াকে কোলাত উঠাই লৰি এটা গাব, আমাৰে মইনা শুব। কি হলে? হা? যিমান জমালেও মোৰ এতিয়া হাঁহি নুঠে, মাথাটো গৰম হৈ আছে। কি হ'ল? জানো ৰাতিপুৱাৰে পৰাই অফ হৈ আছে, মোৰ লগতো ভালকে মাত ভুল কৰা নাই। গম পাইছো। কি? ট্ৰান্সফৰ্মাৰ বেৰেল পৰিলে। কিবা হ'ল নেকি? ৱালখনৰ এনেকে লাগি আছে গৈ যে। ছাৰ মই ৰুমলৈ যাওঁগে। কিয়? মুডটো অফ হৈ আছে। কি কাৰণে? কালি এজনী ঘৰত থাকিবলৈ গলো, ৰাতি বইল খুৱাইছে স্কিন ভাল হবলে। এই ডিউটিলৈ অহা আগত গ্ৰীণ টি একাপ খুৱাই পঠিয়াইছে স্কিন ভাল হবলে হেনো। কোননো তেখেত? ৰিচা। ছাৰ মনটো ভাল লাগিলে পিছত আকৌ গুচি আহিম দিয়ক, এতিয়া যাওঁ। এইজন এতিয়ালৈকে ওলাই অহা নাই যে। ৰবা মই চাই আহিছো। নালাগে মই চাই আহিছো। আহিছে। দুইটা একে জেগাতে মূৰ্তি ৱাদি হৈ আছে যে, মানে মই যোৱালে বাচ্ছা আছে নেকি বাৰু? এই নহয় বেলেগ কথা এটা কাৰণে আছো। নাই তেতিয়াহ'লে অকণ বহি দিওঁ আৰু। নাই নহয়, আমি মানে বেলেগ কথা এটাত। যা তই যা। যা বাচিলো কিবা কৈ। এইবাৰ গেটত তলা মাৰিব লাগিব। চোৱা গেটখন তলা মাৰি থৈ আহা। মাৰো ৰবা। লুটু মাটি টকা শুনা নাই? কি হ'ল? লিখি আছা? নাই, ফুটবল খেলি আছো। ফুটবলক লৈ জমনি কৰা। কি কথা আছে সেইটো কোৱা, এনে মাথাটো খাই নাথাকিবা। কুমকুমক দেখিছা নেকি? মই কুমকুমৰ পিএ নে পিএছ অ'? ওৱাই পিএছ হলেহে কুমকুমক খবৰ ৰাখিব পাৰিবানে? কৰাচোন কোৱা, নিজৰ কাম কৰাচোন, এনেই মাথাটো খাই নাথাকিবা। বেলেগ তলে কাম কৰিব পাৰি মানি গৈছো। হেৰি ৰিষ্টা, তুমি অকণ ভিতৰলৈ যোৱাচোন। কিহৰ কাৰণে? মোৰ মানে কুমকুমৰ লগত কথা এটা আছে। কিয়? ৰিচা বাৰ আগত ক'ব নোৱাৰে নেকি? এই নহয়, ইম্পৰ্টেণ্ট কথা। এতিয়া মোৰ আগত আপুনি ইম্পৰ্টেণ্ট কথা পাতিবই নোৱাৰা হৈ থাকিলে ফটা লেভেল মোৰ আগত নামাৰিব হা। পালে নে বেয়া? কি ক'বলৈ আছে সোনকালে কওক। লিভিনত থকা কথাটো কি ভাবিলা? মানে? আৰে 100 টকা এটা দিছোন। আৰে মোৰ প্ৰয়োজন হৈছে। কি? নাই। আৰে মই দৰমহা পালি দিম তোক। আৰে টেনচনে ল'ব নালাগে, 12 তাৰিখে দিম। সঁচাকে নাই? দে হ'ব দে, নালাগে দে। ভিক্ষাৰী চব। কি হ'ল কমল? লগ এটাক 100 টকা এটা বিচাৰছো, নাই বোলেও। ভিক্ষাৰী চব
100 টকা নাছে নাই সেইকাৰণে ভিখাই তোৰ হাতত আছে আৰে নাই থাকিতো খুজিছো তেলে তাতকেও ভিখাই চুপ যাচোন যা যা অশান্তি কৰি থাকিব নালাগে যা ও বা 100 টকা দিলি যে মোৰ হাতত মানে আছিল মই এতিয়া কামত নাই কামত আহিলেহে পইচা কমল নহলে এখন কাগজ বা বেলেগ কথা শিকিছ তই ঐ ৰচোন 100 টকাটো পালি ক'ত এই মুকুতা ঘৰত মানে আতি গৈছিলো মুখুতা ঘৰত ৰাতি থাকিলে তো 100 টকা দেই হেই আতি গুচি আহিবৰ কাৰণে 100 টকা দিছে হয় নেকি মানে মুকুতা ঘৰত যে এতিয়া লগত যে ছোৱালীজনী থাকে ও লাভলি দুইটাতো এতিয়া লিপিন নে টিফিনতহে থাকে লিভিং মই মানে আতি গৈ সোমালোগে মই গুচি আহিবৰ কাৰণে মৰমতে 100 টকা এটা দিছে মৰমত দিয়া নাই কিহৰ কাৰণে দিছে কাৰণ আছে কাৰণটো বুজাই দিছে এইবিলাক বুজি নাপাওঁ বুজাই দিছে কাৰণটো নালাগে দে বুজিবা আৰু শুন তই যে মই 100 টকা এটা দিলি তোক মই 150 টকা কৰি দিম ঐ এইবিলাক বেগেনা বেগেনি নচলিব সেইকাৰণে তোক সহায় নকৰিছো আৰে তোক মই কিমান দিছো 100 ঘৰতে 100 দিব লাগিব আকৌ পইচা কাটিব আৰে নোৱাৰে মই 150 কৰি দিম নাই পইচা পইচা দে 100 দিম দে 100 দিছো 100 লাগিব দে মোহন যে দেন্দা দাস বেঙেনা দিব নোৱাৰিবি সেইকাৰণে পঢ়া শুনা কৰিব লাগে 100-150 দি আছো গাধটো দিয়ক কওক সোনকালে এই মুকুতাদা আৰু লাভলি যে লিভিনত থাকিব সেই কথাটো তুমি জানানে জানো কি হ'ল তাতে বহা ইয়াত বহা কওকচোন এই কি হ'ল মানে নহয় এতিয়া তুমিও লিভিনত থকা কথাটো অকণ আগভাগ লোৱা মই কাৰ লগত লিভিঙত থাকিম মোৰ লগত থাকিবলৈ কোৱা নাই এই লুটুকনৰ লগত কথা যে কয় আৰু তুমি আগ নেবাঢ়িলে লুটুকনো আগ নেবাঢ়ে মই যিটো তাবিজ দিম নহয় তুমি সেইটো পিন্ধি চোৱা সেইটো পিন্ধাৰ লগে লগে লুটুকনে ডিচিশ্যন সলাব নিজে লিভিঙত থকা কথাটো ক'ব তুমি চাই থাকিবা সি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হাবা ধুই খাব কি হ'ল হা কি তাবিজ দিবা তুমি কি কাৰণে তাবিজ দিবা আহা শুনা দেখিছানে কেনেকুৱা কৈছে শেষ আৰে কথাটো কেলে বুজি নোপোৱা হে মই ধেমালি এইটো কৰিছো কি ধেমালি কৰা কথা ধেমালি বুজি নোপোৱা নেকি এটা ঠেকেচা মাৰি নহয় একে ক'ব নোৱাৰা হৈ যাব মানুহ চিনি পোৱা তুমি নাই কৈছা নেকি কি নাই কোৱা মই হয় নেকি কি অসভ্যালি কৰি আছো এইবিলাক কি অসভ্যালি কৰি আছা উফ আৰে, বাবা কাজিয়া কৰিম বুলি ভাবিছাতো কাজিয়া হ'ব আজি কি তুমি মোৰ লগত কাজিয়া কৰিবা মানে কৰিম মই কি চাই থাকিম নেকি নাই এক মিনিট ৰ'বা কালে ফোন মাৰা মানুহ মাতি আছো ৰ'বা মানুহ মাতাচোন বাৰু কাক মাতা ময়ো চাওঁ মাতাচোন হেল্ল' হেনো দাদা অ' বৌ আমাৰ ইঞ্চুৰেঞ্চৰ শইকীয়াক দিয়কচোন দা হেৰি মই টাৰ্ম ইঞ্চুৰেঞ্চটো যে কৰিছিলোঁ আপুনি মোলৈ অলপ পিছত ফোন কৰিব আৰু যদি মোৰ ফোনটো মই নধৰোঁ তেতিয়া মই মৰিলোঁ বুলি ভাবিব ঘৰত টাৰ্ম ইঞ্চুৰেঞ্চৰ পলিচি পইচাকেইটা দি দিব ঠিক আছে ব্ৰেইনটো বেয়া নেকি ঐ তোৰ ব্ৰেইনটো বেয়া নেকি নাই মই পুলিচ এটাৰ লগত কাজিয়া কৰি মৰিম ৰ'ব তই কাৰ লগত পেংলাই কৰি আছ? তই মানুহ চিনি পোৱা নাই? মই কি হৈছে ই ছাৰ কুমকুমক কৈছে মই আৰু তাই লিভিঙত থকাৰ কাৰণে ই বোলে তাই কিবা তাবিজ দিব নাই ছাৰ মোক আত্মপক্ষৰ সমৰ্থন এটা মোক সুযোগ দিয়ক ইয়ে মোক কৈছে না মই কৈছো তাৰমানে কি আৰু কুমকুমে লিভিঙত থকাৰ কাৰণে মই হেনো এটা তাবিজ দিম মই কৈছো কিন্তু ছাৰ মইতো ধেমালিকে কৈছো ধেমালিতে কৈছ হয় মই আগতেও কওঁ তোৰ ধেমালিটো আকৌ বেছি হৈছে ঐ দুষ্টি আজি পাৰ্টিটো হ'ব দেই আৰে ফাইনেল মই তোমাক ভেনুটো কৈ আছো ৰ'বা হা কি ক'লা একদম পাক্কা 7টা বজাত পাই যাবিহি দেই অ'কে বাই আপুনি মোক চিনি পায় নাই নাপাওঁ তেন্তে মোলৈ চাই হাঁহিলে যে এনেই আৰু ভদ্ৰতাৰ খাতিৰত আহিছো দিয়ক হাঁহি মাৰিহে ভদ্ৰতা ৰক্ষা কৰে আচ্ছা হ'ব চিন্তা কৰিব নালাগে তেনেকে ধৰে নেকি মানুহক দুখ পোৱা নাই মই ক পজিশ্যন লোৱা
কি পজিশ্যন লোৱা 1 2 3 কৈ দৌৰিম কোন থানা আগত পায় ফটো আছে বেচক তোৰ লগত এতিয়া মই ৰেষ্ট লগাম এই ধেমালি কৰিছো এই তোমাক দেখিলে মোৰ এটা কথা খুব মনলৈ আহে জানো দে কি জানো গম পালা কি জানো মই যদি অকমান ওখ হলোহেঁতেন তোৰ মনটো ভাল লাগিলেহেঁতেন ও কেনেকে গম পালা হয় গম পাওঁ এইবোৰ মিনিংলেছ কথা ভাবিবৰ কাৰণে ছাৰে দৰমহা দি ৰাখি আছে এনে তো দৰমহা ঠিকেই পাওঁ নে জোখতকৈ অলপ বেছিকে দিয়ে 1 2 3 ফাল্টুটো কৰবাৰ কুমকুম গৈছো ছাৰ ছাৰ বৰুৱা বাহিৰত আছেনে আছে ছাৰ ঠিক আছে এই ছাৰ লুটুকি দিব কোৱা নাই জানো কোনে ক'লে আপুনি এইটো লোৱা বুলি ক'লে যে পিছৰখিনি ক'বলৈ তুমি সুবিধা দিলা জানো মোক সেই তাত থোৱা বৰুৱা ছাৰ আজি ৰাতি তুমি মোৰ লগত এফালে ওলাব লাগিব কেইটা বজাত ছাৰ যাম আৰু এটা সময়ত হ'ব ক'লৈ যাব ছাৰ দাদা কাম এটা আছে পইচা এইখিনি বা ক'বালৈ যাব বুলি কোৱা শুনিলে ক'লে যাবনো আঠা কি প্লেনিং কৰিছে দুইটা চাওঁ ক'লে যাব চা কিবা যাম বুলি ক'লে ক'লে যাবনো এইটো খোৱা নিমন্ত্ৰণে হ'ব মোৰ পৰা লুকুৱাইছে যেতিয়া ওৰা বলা থানালৈ যাওঁ এই ডিউটি দি আছো যা কি যাওঁ বুজন মানুহ মই এইটোৱে প্ৰব্লেম হৈ আছে জানানে ৰ'দ বৰষুণৰ কথা আছে নেকি ডিউটিত যাচোন যা তই ছোৱালী মানুহ এজনী ৰ'দতো ডিউটি বৰষুণতো ডিউটি অলপ পিছত ইয়াত পানী হ'ব লাগিলে কিন্তু ফচি মৰিম হ'ব দে মইহে ফচিম তই যাচোন হা না হেই তই যা না এই তুমিও মানে ইমান গুপগুপিয়ে গৰম পৰিছে বৰষুণ দিয়ে নেকি ঠিক নাই কোন কিনি বাইদেউ আমাৰ চাইচাহঁত ক'লে যাব মই নাজানো ক'লে যায় কোৱাচোন মই নাজানো মই লাগিলে নাযাওঁ তুমি কোৱাচোন ক'লে যায় মই কৈ আছো নে নাই নাজানো বুলি লগৰকেইটা ক'লে গৈছে তুমি নাজানিছা দেখিছে নাই তোৰ জোঠা মূৰ্খ কি হৈছে বাবা আপুনি কাণখনে ধৰিছে সেইটো নেদেখিছে না হৈছে কি কিবা চাগে দুচাবি কৈছে কাণে কাণে ধৰিছে বেছি বেছি কৰে বেছি বেছি কৰে হয় নে বাৰু মই দেখোন থানা সন্মুখতে আছো সেই এটা ফোনত কথা পাতি সেই এটা ফোনত কথা পাতি থাকিলে কি হ'ব কচোন তই মানুহটো নিজে গুচি নাহ কিয় মইতো ইয়াতে আছো ন তই মানুহটো আহি জানা দে 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 আৰে মাতি পেলাই দেখোন এডাল ভিতৰলৈহে সোমাই গ'লগে এই তো মানে এবাৰ কথা ক'লে বুজি নাপাও নেকি তই সেন্দুৰালিটো দি গ'লে নাপাবি এই সেইটোৰ পৰা ৰিটাৰ্ণ গুচি নাই এতিয়া তই কোনখিনি পালি মোৰ বাইলেণ্ডৰ কামটো কচোন তই ফোনটো থচোন 1 মিনিটৰ কাৰণে এই 1 মিনিট ৰ'বচোন দেই মই কল বেক কৰি আছো কি হ'ল কোৱাচোন তই মানে কি কৰি আছ কি কৰিলো মই না ঘূৰাই ফুৰিছ যে মানে মই বুজা নাই পাকলি এখিলে মাতিলি প্ৰথমতে হাত বাউলি আহিলো গুচি গলি ভিতৰলে তালে গলো আকৌ মাতিলি আকৌ আহিলো তাৰপিছতো তোৰ একো গুৰুত্বই নাই যে কি তোমাক মাতা নাই নহয় আৰে তই নিজে এডাল দি মাতি আছ দেখোন মই ফোনত কৈ আছো এটা বাইলেণ্ডটোকে উলিয়াব পৰা নাই চচোন থানাখনৰ এটা কাৰোবাক সুধিলে হয় মই তাকে কৈ আছো বোলো গুচি আহ সেইটোৱে কৈছো ডে টু ডে লাইফত মই এইবিলাকে প্ৰব্লেম জানানে অত্যাচাৰ কৰে দেই এই চবে বৰ কাম এটা কৰি আছো দেখিছ নাই নহয় মোৰ কথাও বেছি নাছিল অনুমানো 150 গ্ৰাম মানহে ওলাব ধেত তেৰিকা এই বাবাই ছাৰক কামটো কৰিবলৈ দে ছাৰে কামটো কৰকচোন তাৰপিছত তোৰ সাধুটো কবি নহয় মই কথাটো কৈ যদি আজৰি কৰি দিওঁ তাৰপিছত চাই কাম কৰি কিমান ভাল পাব ৰচোন অকমান ধৈৰ্য ধৰ তাৰপিছত কবি তই হ'ব দে একেজেগাতে হৈ আছে মই হ'বলৈ ধৰা ফৰাই ফুৰিছো ধেত তেৰি হয় ছাৰ হয় দিয়ক লগ কি যে হ'ব নহয়
মানে চা কথাটো হিৰো কামটো কৰি ল'ব দেচোন ধৌতুলি আজি এইফালে যাওঁ ৰ চাওঁ চাওঁ কেইটাত আহিলা 9টাতে আহিলো অ' গোসাঁই ৰাতি 9টাতে আহিলা ৰাতি 9টাত কেলে আহিমগে আকৌ মই এই ৰাতিপুৱা 9টাত আহিছো তেতিয়াহ'লে AM PM টো ক'বা আকৌ নিজৰ বুলি কিহত আহিলা আজি দৌৰা-দৌৰি হ'ল যে সেইকাৰণে হেলিকপ্টাৰখনে লৈ আহিছো চব কথাতে ধেমালি ন তোমাৰ চিৰিয়াছলি সুধিছো কিহত আহিলা মই কেইটাত আহিলো কিহত আহিলো তোমাক ক'বলৈ তুমি কোন হয়নো কোনে কিহত কেতিয়া আহে এইবিলাক সুধিবলৈ কি দৰকাৰ এনেই মাথা খাই থাকে ক'লৈ গৈছিলা ৱাশৰুম গৈছিলো হেই কংগ্ৰেছ ৱাশৰুমলৈ গ'লে কংগ্ৰেচুলেশ্যনছ দিয়ে তুমিতো ফিটা কাটিবলৈও যাব পাৰা কোনটো বাথৰুম এইটো নে বেলেগৰ আদাৰ চুপতি মাৰি থাকে মই চুপতিহে মাৰো হেই বহুত দিনৰ মূৰত দেখিলো তোমাক কালি লগ পোৱা নাছিলে বহুত ঘণ্টাৰ পিছত দেখিলো তোমাক গৈছিলা ক'লে ওপৰৰ পৰা আহিলোগে বাপৰে বাপ ওপৰলৈ গৈ পেলাই উভতি অহা প্ৰথম তোমাকে মানুহ দেখিছো চাদৰ পৰা আহিলো মই আকৌ শিপুৰিলে গ'লাগে বুলি ভাবিছো এই ৰ'বা না তোমাৰ লগত কথা এটা আছে আকৌ কথা অ' বাইদেউ 500 টকা এটা ধাৰলৈ দিয়কচোন দৰমহা পালেই দি দিম কমল কাক কম দুখৰ কথা কোনে বুজিব কি হলো বাইদেউ এই পইচা কেনেকুৱা টনাটনি চলিছে চকুৱে ধোঁৱা কোৱাত দেখি গৈছো ৰে বাটত মগুনি এজন পালো হাত পাতি ভিক্ষা খুজিছে কিবা এটা দিয়ক মই বোলো দুটাও কাপোৰৰহে পাৰ্থক্য বাকী কণ্ডিশ্যন ছেইম হ'ব ৰ'ব অ' বাইদেউ এইটো ৰাখকচোন তই ধাৰলেহে বিচাৰিছিলি মোৰ বাইদেউ হ'ব দিয়কচোন মোতকৈ আপোনাৰ কণ্ডিশ্যন বেছি বেয়া হ'ব কমচে কম 2 দিন চলিব পাৰিব ৰাখক জানো কি হৈছে তোৰ নহয় আমি আহিছিল গান হৈ গ'ল চা কি কৰি আছ তই ৰৈ চা আপোনালোক যে আজি ক'বালৈ যাব কিবা পাতিছেনে আপোনালোকক মাতিছে কিয় মই যাম চা তই পুলিচ নেকি আমাৰ লগত যাবলৈ তোৰ যে নিজৰ দোকান এখন আছে সেইখনত মন নিদিয় কিয় যা দোকানখনৰ মন দে গৈ যা কি ডাঙৰ কথা পুলিচ হোৱাটো কিমান টকা যাব কাপোৰ এযোৰত চাইজত চিলাই ল'লে হৈ গ'ল মই কৈছো লগত যোৱা কথা তেখেতে আকৌ কৈছে তুমি পুলিচ হবা